নমস্কাৰ জানো আহক চেনেলটোলৈ স্বাগতম আজি আমি এই ভিডিঅ'টোত হাসিৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদি যাত্ৰাৰ সময়ত কোনোবাই হাসি মাৰে তেতিয়া ইয়াৰ ফলত কিছুমান ফল পোৱা যায় সেই বিষয়ে আজি আপোনালোকক জনাম যাত্ৰাৰ সময়ত অৰ্থাৎ ভাল কামলৈ যোৱাৰ আগত কোন দিশত হাসি মাৰিলে কি ফল পোৱা যায় সেই বিষয়ে আপোনালোকক জনাও আহক উত্তৰ ফালে হাসি মাৰিলে সন্মান লাভ হয় পশ্চিম ফালে হাসি মাৰিলে মিঠাই ভোজন কৰিব পাৰে ঈশান অৰ্থাৎ উত্তৰ পূব কোণত হাসি মাৰিলে সৰ্বকামনা সিদ্ধি হয় নৈৰিত অৰ্থাৎ উত্তৰ আৰু পশ্চিম কোণত হাসি মাৰিলে উচ্চ পদ লাভ হয় বায়ু অৰ্থাৎ পশ্চিম আৰু দক্ষিণ কোণত হাসি মাৰিলে হেৰুৱা সম্পদ পোৱা যায় এইকেইটাই আছিল হাসিৰ ফলাফল আৰু লগতে আপোনালোকক জনাও যে অসুস্থ ব্যক্তিৰ ক্ষেত্ৰত এই ফলাফলসমূহ প্ৰযোজ্য নহয় কোনো ব্যক্তিয়ে ভাল কামলৈ যোৱাৰ আগতে যদি নিজে হাসি মাৰে তেনেহলে ফল শুভ হয় বুলি ভবা হয় ধন্যবাদ এই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আৰু যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব